নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোলৈ স্বাগতম জনাইছো। অসমৰ ৰাষ্ট্ৰীয় উদ্যানসমূহ। অসমত বৰ্তমান ৰাষ্ট্ৰীয় উদ্যান কেইখন আছে? অসমত ৰাষ্ট্ৰীয় উদ্যান বৰ্তমান 7খন আছে আৰু এই ৰাষ্ট্ৰীয় উদ্যানসমূহৰ পৰাই বহুতো কুৱেশ্যন এক্সামত আহি থকা দেখা গৈছে। তো আজি মেইন টপিকবিলাক মই আলোচনা কৰিম। তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। অসমৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যানখন হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, দ্বিতীয়খন মানাহ ৰাষ্ট্ৰীয় উদ্যান, তৃতীয়খন নামেৰী ৰাষ্ট্ৰীয় উদ্যান, চতুৰ্থখন ওৰাং ৰাষ্ট্ৰীয় উদ্যান, পঞ্চমখন ডিব্ৰু-চৌখোৱা ৰাষ্ট্ৰীয় উদ্যান, ষষ্ঠখন ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান আৰু সপ্তমখন দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান। এই 7খন ৰাষ্ট্ৰীয় উদ্যান আমাৰ অসমত আছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান প্ৰথম আৰু আটাইতকৈ পুৰণি অসমৰ ৰাষ্ট্ৰীয় উদ্যান। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন অসমৰ নগাঁও, গোলাঘাট আৰু কাৰ্বি আংলং জিলাত অৱস্থিত। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি হৈছে 430 বৰ্গ কিলোমিটাৰ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হয় 1905 চনত। কাজিৰঙাক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয় 1974 চনত। বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হয় 1985 চনত। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক ব্যাঘ্ৰ প্ৰকল্প হিচাপে ঘোষণা কৰা হয় 2007 চনত। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এশিঙীয়া গড়, বাঘ, হলৌ বান্দৰ, শিহু, বনৰীয়া মহ, হাতী, বনৰীয়া গাহৰি, পশু আদি পোৱা যায়। কাজিৰঙাত বিশ্বৰ ভিতৰতে আটাইতকৈ বেছি পোৱা জন্তুবিধ হৈছে এশিঙীয়া গড় 70% আৰু বনৰীয়া মহ 60% অকল কাজিৰঙাতে পোৱা যায়। প্ৰজেক্ট টাইগাৰ ৰিজাৰ্ভ অসমত 4খন আছে। তাৰে কাজিৰঙা 2006, মানাহ 1974, নামেৰী 2000, ওৰাং 1998 চনত হৈছিল। বাইস্কোৱাৰ ৰিজাৰ্ভ অসমত 2খন আছে। তাৰে ডিব্ৰু-চৌখোৱা 1997, নামেৰী 2006 চনত হৈছিল। এলিফেণ্ট ৰিজাৰ্ভ অসমত 5খন আছে। দিহিং পাটকাই 2003 চনতে হৈছিল। শোণিতপুৰ, কাৰ্বি আংলং, চিৰাং, ধনশিৰি, লামডুং। ৰামছাৰ ছাইট এটা আছে, সেইটো হৈছে দীপৰ বিল, 1971 চনত হৈছিল। অল হেৰিটেজ ছাইট 3খন আছে। কাজিৰঙা 1985, মানাহ 1985, চৰাইদেউ 13 জানুৱাৰী 2023 নতুনকৈ এড কৰা হৈছে। অসমত প্ৰতিষ্ঠিত দ্বিতীয়খন ৰাষ্ট্ৰীয় উদ্যান হৈছে মানাহ ৰাষ্ট্ৰীয় উদ্যান। ই অসমৰ চিৰাং আৰু বাক্সা জিলাত অৱস্থিত। ইয়াৰ মাটিকালি হৈছে 500 বৰ্গ কিলোমিটাৰ। মানাহ ৰাষ্ট্ৰীয় উদ্যানক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰা হৈছিল 1928 চনত। ব্যাঘ্ৰ প্ৰকল্প হিচাপে 1973, বিশ্ব ঐতিহ্য ক্ষেত্ৰ 1985, ৰাষ্ট্ৰীয় উদ্যান হিচাপে 1990 চনত ঘোষণা কৰা হৈছিল। মানাহ ৰাষ্ট্ৰীয় উদ্যানত এশিঙীয়া গড়, হাতী, বনৰীয়া মহ, বাঘ, বান্দৰ, হৰিণা, পশু, নল গাহৰি, ভালুক, বন কুকুৰা আৰু বহুতো দুষ্প্ৰাপ্য জীৱ-জন্তু পোৱা যায়। অসমত প্ৰতিষ্ঠিত তৃতীয়খন ৰাষ্ট্ৰীয় উদ্যান হৈছে নামেৰী ৰাষ্ট্ৰীয় উদ্যান। ই অসমৰ শোণিতপুৰ জিলাত অৱস্থিত। নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটিকালি হৈছে 200 বৰ্গ কিলোমিটাৰ আৰু ইয়াক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে 1985 চনত ঘোষণা কৰা হয়। ৰাষ্ট্ৰীয় উদ্যান হিচাপে 1998 চনত ঘোষণা হয় আৰু ব্যাঘ্ৰ প্ৰকল্প হিচাপে 2000 চনত ঘোষণা কৰা হয়। নামেৰী ৰাষ্ট্ৰীয় উদ্যানত বান্দৰ, শিয়াল, বনৰৌ, হৰিণা, বাঘ, পশু, হাতী আৰু বহুতো জীৱ-জন্তু আছে। ইয়াতে ইম্পৰ্টেণ্ট পইণ্টটো মনত ৰাখিবলগীয়া হৈছে, নামেৰী ৰাষ্ট্ৰীয় উদ্যানে অৰুণাচল প্ৰদেশৰ পাখুই বন্যপ্ৰাণী অভয়াৰণ্যৰ লগত সীমা শ্বেয়াৰ কৰিছে। অসমত প্ৰতিষ্ঠিত 4ৰ্থখন ৰাষ্ট্ৰীয় উদ্যান হৈছে ওৰাং ৰাষ্ট্ৰীয় উদ্যান। অসমৰ দৰং আৰু শোণিতপুৰ জিলাত অৱস্থিত। ইয়াৰ মাটিকালি 78.91 বৰ্গ কিলোমিটাৰ। ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি লাভ কৰিছিল 1999 চনত। ওৰাং ৰাষ্ট্ৰীয় উদ্যানক মিনি কাজিৰঙা বুলিও কোৱা হয়। ওৰাং ৰাষ্ট্ৰীয় উদ্যানত এশিঙীয়া গড়, হাতী, বাঘ, বনৰীয়া মহ, নল গাহৰি, শহাপহু আদি পোৱা যায়। অসমত প্ৰতিষ্ঠিত 5মখন ৰাষ্ট্ৰীয় উদ্যান হৈছে ডিব্ৰু-চৌখোৱা ৰাষ্ট্ৰীয় উদ্যান। অসমৰ তিনিচুকীয়া জিলা আৰু ডিব্ৰুগড় জিলাত অৱস্থিত। ইয়াৰ মাটিকালি হৈছে 340 বৰ্গ কিলোমিটাৰ। ৰাষ্ট্ৰীয় উদ্যান ঘোষণা হৈছিলে 1999 চনত। ডিব্ৰু-চৌখোৱা ৰাষ্ট্ৰীয় উদ্যানত শিহু, বাঘ, বনৰীয়া মহ, হাতী, ঘোঁৰা, বান্দৰ, উট আদি পোৱা যায়।
ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত বগা ঘোঁৰা আৰু দেওহাঁহৰ বাবে বিখ্যাত। অসমত প্ৰতিষ্ঠিত ষষ্ঠখন ৰাষ্ট্ৰীয় উদ্যান হৈছে ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান। অসমৰ কোকৰাঝাৰ জিলাত অৱস্থিত মাটিকালি 422 বৰ্গ কিলোমিটাৰ। ৰাষ্ট্ৰীয় উদ্যানখন 2021 চনৰ 5 জুন তাৰিখে নেশ্যনেল পাৰ্ক হিচাপে ঘোষণা কৰা হৈছিল। ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান সোণালী বান্দৰৰ বাবে বিখ্যাত। ইয়াৰ লগতে ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানত ফুটুকী হৰিণ, হাতী, বাঘ, মহ, 170 বিধ বিভিন্ন প্ৰজাতিৰ চৰাই, 150 বিধ বিভিন্ন প্ৰজাতিৰ অৰ্কিডৰ লগতে 380 বিধ নানা প্ৰজাতিৰ গছ-গছনি পোৱা যায়। অসমত প্ৰতিষ্ঠিত সপ্তমখন ৰাষ্ট্ৰীয় উদ্যান হৈছে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান। অসমৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত অৱস্থিত। ইয়াৰ মাটিকালি হৈছে 231 বৰ্গ কিলোমিটাৰ আৰু ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা হৈছিলে 2021 চনৰ 9 জুন তাৰিখে। এইখনেই হৈছে অসমৰ 7 নম্বৰ বা লাষ্ট যিখন নেশ্যনেল পাৰ্ক ঘোষণা হৈছিলে সেইখন। দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত হাতী, বাঘ, বান্দৰ, বনৰীয়া মহ, ভালুক, পশু, বিভিন্ন প্ৰজাতিৰ অৰ্কিড আৰু বহুতো জীৱ-জন্তু চৰাই আদি পোৱা যায়। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। এনেধৰণৰ ইনফৰমেশ্যন ভিডিঅ' পাই থাকিবলৈ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেলেগৰ লগত শ্বেয়াৰ কৰিব, বেলেগো যাতে এই চেনেলটোৰ পৰা উপকৃত হ'ব পাৰে। ধন্যবাদ।